মাঘৰ বিহু বুলি মাৰ ঘৰলৈ ওলাইছোঁ। বহুদূৰ বাট যে হাতত সময়লৈ ওলাবলৈ চেষ্টা কৰিছিলোঁ। পিছে ঘৰৰ চাৰিওটা মেম্বাৰে গা পা ধুই ওলাওঁতে 10টাই বাজিব হ'ল। বাৰু যি কি নহওক, অৱশেষত জাৰ্ণিটো আৰম্ভ হ'ল। আহি আহি ধুনীয়া জেগা এডোখৰ চাই আনকালৰ দৰে আজিও ৰলোহি মোৰ চখ পূৰাবলৈ, মানে দুকপিমান ফটো মাৰিবলৈ। ফটো মাৰি আহি ৰলোহি দেৰগাঁৱৰ কাঞ্চা হোটেলত। ইয়াৰ বুন্দিয়া ভুজিয়া আৰু ৰসমলাইৰ সোৱাদ যিয়ে এবাৰ লৈছে, সি জানো তাৰ সোৱাদ পুনৰ নোলোৱাকৈ এই জেগাডোখৰ পাৰ হৈ যাব পাৰিব? আমাৰ ক্ষেত্ৰতো সেয়ে হ'ল। কাঞ্চা হোটেলৰ মিঠাইৰ সোৱাদ লৈ আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। এইবাৰ নেক্সট ষ্টপেজ বোকাঘাট। সোৱাদ ল'লোঁ বোকাঘাটৰ পুৰি চব্জিৰ। তাৰপিছত মালৈ বুলি অলপ পেৰা কিনি আকৌ যাত্ৰা কণ্টিনিউ কৰিলোঁ। যাত্ৰা কৰি কৰি এয়া আহি সোমালোহি কাজিৰঙা। কাজিৰঙাৰ মাজতে এয়া ৰলোহি বিখ্যাত হালদিবাৰীৰ বুঢ়ীমাই দুৰ্গা মন্দিৰত। আমি এইফালে অহা যোৱা কৰিলে ইয়াত সদায়ে ৰওঁ। আজিও তাৰ ব্যতিক্ৰম নহ'ল। তাৰ পৰা আহি ৰলোহি কাজিৰঙাৰ ভিউ পইণ্টত। ইয়াতো ৰৈ কেইবাখনো ফটো মাৰিলোঁ। ফটো মাৰি থাকিলে দেখোন মোৰ হেঁপাহে নপলায়। ইয়াতো ভালেখিনি সময় পাৰ কৰি পৰিয়ালটোৱে লাহেকৈ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া কলিয়াবৰৰ ওপৰত বনোৱা নতুন দলংখনেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈছোঁ। ইতিমধ্যে সময় প্ৰায় আবেলিয়ে হ'ল। বেলি লহিয়াবলৈ আৰম্ভ কৰিছিল। বাহিৰৰ দৃশ্য বৰ মনোৰম হৈ পৰিছে। ফিৰফিৰীয়া ধুনীয়া ৰাস্তাৰে আহি আহি এয়া মাৰ ঘৰ সোমাইছোহি। ঘৰ সোমাই ফ্ৰেছ হৈ কাপোৰ সলাই ওপৰ মহলাত থকা সৰু বৌৰ ওচৰ পালোগৈ। ভিতৰত সোমায়ে দেখোঁ আমি আহিছোঁ বুলি সৰু বৌয়ে পাকঘৰত মাংস বনোৱাত ব্যস্ত। ইফালে তলত ডাঙৰ বৌকো মাংস বনোৱা দেখি আহিছোঁ। সুধিলত ক'লে দুয়োজনে বোলে মাংসৰ দুটা বেলেগ বেলেগ আইটেম বনাইছে। শুনি ভালো লাগিল, কাৰণ খাই ভাল পোৱা মানুহ যে। ফূৰ্তিতে নিজেও অলপ লৰাই সহায় কৰি দিলোঁ। এয়া সৰু দাদা, সি বৌক কৈ আছে মোক অলপ টেষ্ট কৰিবলৈ দিবলৈ, কিন্তু ময়ে ক'লোঁ যে একেবাৰে ভাতৰ লগতে খাম। আনফালে আকৌ ঘৰৰ পিছফালৰ চোতালত জুই একুৰা ধৰি জুই ফুৱাবলৈ আৰম্ভ কৰিলেই। এইবাৰ গোটেইসোপা জুইৰ কাষত বহিলোগৈ। তাতো আড্ডা জমি উঠিল। মই সুবিধা বুজি মাংস অকণ টেষ্ট কৰিলোঁ। আমি পুৰে সেই জুইত আলু পুৰি খালোঁ। কাঠ আলু, মিঠা আলু সকলোবোৰ। ল'ৰা ছোৱালীকেইটাইও পৰিৱেশটো পাই বৰ ফূৰ্তি পালে। তাৰপিছতে আহিল ভাত খোৱাৰ পৰ্ব। প্ৰথমতেই ল'ৰা ছোৱালীকেইটাক ভাত খাবলৈ দিলে। দেখিছোঁ গোটেইকেইটাই বৰ ফূৰ্তিৰে খাইছে। সিহঁতৰ পিছতে আমি খাবলৈ ল'লোঁ। ধোঁৱা ওলাই থকা গৰম গৰম ভাতৰ সৈতে যেতিয়া দুবিধ বেলেগ বেলেগ জ্বলা মাংসৰে ভাতখিনি খালোঁ, মাকৰ ঘৰত যেন স্বৰ্গসুখ বিচাৰি পালোঁ। আৰু ইয়াৰ পিছতে পুনৰ জুইৰ মজা ল'লোঁ। লগতে প্ৰথম দিনাৰ মোৰ ব্লগটোও সামৰিলোঁ। কালিলৈ পুনৰ লগ পাম। বাই বাই।